কালজাহাৰৰ পৰা আমাৰ মইনাৰ তল তালৈকে 2 কিলোমিটাৰ 300 মিটাৰ 2 কিলোমিটাৰ 300 মিটাৰ যিটো ৰাস্তাই নেকি আমাৰ মইনাৰ তলত থকা আদৰ্শ হস্পিটেল যিটো অলৰেডি বনোৱা হ'ল কমপ্লিট হৈ গ'ল যদিও মুকলি কৰা হোৱা নাই আজিও কিন্তু মুকলি অচিৰে নিশ্চয় কৰিব আৰু ইয়াৰ লগতে তাতে এটা 12 কোটি টকাৰ আমাৰ অসম চৰকাৰৰ পৰা ষ্টেডিয়াম বনাবৰ কাৰণে যেটো চেংচন মই আনা ইয়াৰো এটা নিৰ্মাণ কাৰ্য চলি আছে এটা ডাইৰেক্ট কালধাৰৰ পৰা আমি সিধাকৈ এই আদৰ্শ হস্পিটেল আৰু ষ্টেডিয়ামলৈকে যাবৰ কাৰণে এটা ৰাস্তা যেটো খুব দৰকাৰ আছিল এই ৰাস্তাটো মই আজি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী প্ৰকল্প নিৰ্মাণ আঁচনিৰ আণ্ডাৰত চেংচন কৰি আনি ইয়াত নিৰ্মাণ কৰিবৰ কাৰণে দিয়া হ'ল ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল আৰু অচিৰে কামটো আৰম্ভ হ'ব আৰু এই কামটো আৰম্ভ হোৱাৰ আগতে আমি আনুষ্ঠানিকভাৱে এতিয়া ৰাইজক লগত লৈ ৰাইজক সাক্ষী হিচাপে ৰাখি পেলাই আধাৰশিলা স্থাপনৰ কাম আজি আমি সম্পন্ন কৰিছোঁ ৰাইজৰ দাবী এই ৰাস্তাটো ষ্টেডিয়ামৰ লগত বা হস্পিটেলৰ লগত মাত্ৰ আছে তেনেকুৱা নহয় ঘটনাটো হ'ল আমাৰ ৰেল লাইনৰ দক্ষিণ পাৰে থকা যিবিলাক আমাৰ অঞ্চল আছে বৃহত্তৰ অঞ্চল এই অঞ্চলৰ মানুহবিলাকে ফকেৰা গ্ৰামৰ লগত তেওঁলোকৰ দৈনন্দিন জীৱনটো মানে কি কৰি ৰাখি সংযোগ ৰাখি পেলাই চলিব লগা হয় তেখেতসকলে আজি বজাৰ কৰিবলৈ ফকেৰা গ্ৰামত যাব লগা হয় ছাত্ৰ ছাত্ৰীবিলাকে স্কুল কলেজত আমাৰ ফকেৰা গ্ৰামত যাব লগা হয় ৰেলত উঠিবৰ কাৰণে ফকেৰা গ্ৰামত বাছত উঠিবৰ কাৰণে ফকেৰা গ্ৰামত তাৰপাছত মানে বেমাৰ আজাৰ হ'লে হস্পিটেলত লৈ যাবৰ কাৰণে আমাৰ ফকেৰা গ্ৰামত যাব লগা হয় এতিয়া ফকেৰা গ্ৰামত যোৱাৰ সময়তে আমাৰ কালধাৰৰ উত্তৰ পাৰে যেটো ৰেল লাইন আছে দুটা ৰেল লাইন একেলগে আছে আৰু এই ৰেল লাইনত তেখেতসকলে কি হয় আধা ঘণ্টা 45 মিনিটলৈকে ৰেল গেটটো বন্ধ কৰি দিয়াৰ ফলত কি হয় যে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত যিসকলে যায় এওঁলোকে গাড়ী ঘোঁৰা লৈ গ'লে 45 মিনিট 30 মিনিটলৈকে তাতে আবদ্ধ হৈ থাকিব লগা হোৱাৰ কাৰণে পৰীক্ষাত বহিব লগা হোৱা এই সময়টো নষ্ট হৈ যায় বাকী আৰু যিবিলাক বেমাৰ আজাৰ হয় বেমাৰীবিলাকক হস্পিটেলত লৈ গ'লে তাতে আধা ঘণ্টা 45 মিনিট ৰখি থাকিব লগা হোৱাৰ কাৰণে বেমাৰীৰ অৱস্থা একেবাৰে সব মানে খুবেই বেয়া হয় এইবিলাক যন্ত্ৰণাৰ মাজত এই অঞ্চলে থাকিব লগা হৈছিল আৰু ইয়াৰ কাৰণে এটা অল্টাৰনেটিভ ৰাস্তা তেখেতসকলে সদায় বিচাৰিছিল ভাগ্য ভাল আমাৰ এই ফকেৰা গ্ৰাম অঞ্চললৈকে যাবৰ কাৰণে কালধাৰৰ পৰা মইনাৰতলৈকে সিধাকৈ এটা মানে কেঁচা ৰাস্তা আছিলে আৰু ৰেলৰ যেটো লাইন ইয়াৰ তলেদি এটা আৰবি আছে আমি ডিপাৰ্টমেণ্টৰ অফিচাৰবিলাকক লগত লৈ সাইট ভেৰিফিকেশ্যন কৰি আমাৰ স্পষ্ট এটা ফিজিবিলিটি ৰিপৰ্ট আমি পালোঁ যে ইয়াত ৰাস্তা নতুনকৈ এটা বনোৱা যায় যাৰ কাৰণে এই ৰাস্তাটো লোৱা হ'ল এতিয়া এই ৰাস্তা হ'লে অল্টাৰনেটিভ এটা ৰাস্তা আমাৰ ফকেৰা গ্ৰাম অঞ্চলত যাবৰ কাৰণে ফকেৰা গ্ৰামৰ দক্ষিণাঞ্চলত থকা ৰেল লাইনৰ দক্ষিণাঞ্চলত থকা এই বৃহত্তৰ অঞ্চলৰ ৰাইজে এই ৰাস্তাটো ব্যৱহাৰ কৰিব পাৰিব যথেষ্ট তেওঁলোকৰ কাৰণে সুবিধা হ'ব ৰাইজৰ উপকাৰ হ'ব আৰু এই ইমান সুবিধাজনক ৰাস্তাটো বনাবলৈ পাই ময়ো নিজে খুব ভাল পাইছোঁ মনত বিৰাট মানে এটা ভাল পাইছোঁ গতিকে ৰাইজৰ ভালৰ কাৰণে চিন্তা কৰি কাম কৰাটো আমাৰ দায়িত্ব কৰ্তব্য ৰাইজে যেনেকৈ বিচাৰিছে মই তেনেকৈ সেইটো কৰিবৰ কাৰণে ধৰিছোঁ স্যার আপনি এজন বিৰোধী দলৰ বিধায়ক হিচাপে সমষ্টিত উন্নয়ন কিমান যিদিনাখনৰ পৰা মই MLA হিচাপে মানে কি কয় ৰাইজৰ দ্বাৰা দি নিৰ্বাচিত হৈছোঁ সেই দিনাখনৰ পৰাই মই এটাই মাত্ৰ এজেণ্ডা লৈছোঁ যে ৰাইজৰ কাৰণে উপকাৰৰ কাম কৰিবৰ কাৰণে কল্যাণৰ কাৰণে কাম কৰিবৰ কাৰণে উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে মোৰ সমষ্টিৰ অন্তৰ্গত সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ উপকাৰৰ কাৰণে আমাৰ মাজত শান্তি নিৰাপত্তা সমন্বয় বজাই ৰাখি কাম কৰিবৰ কাৰণে মই এইখিনি এটা নীতি গ্ৰহণ কৰি পেলাই কাম কৰি আহিছোঁ এতিয়ালৈকে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ অতিৰিক্ত মন্ত্ৰীসকলৰ মানে কি কয় আশীৰ্বাদত তেখেতসকলৰ সহযোগত আৰু তেখেতসকলৰ কৃপাত মই প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা ভালেখিনি আঁচনি আদায় কৰিব পাৰিছোঁ আৰু এইখিনি মোৰ সমষ্টিৰ উন্নয়নৰ কামত মই ব্যৱহাৰ কৰিছোঁ সমষ্টি উন্নয়ন যথেষ্ট ইয়াত হ'ব লাগে সেইটো মোৰ এটা লক্ষ্য উদ্দেশ্য আৰু এই লক্ষ্য উদ্দেশ্যত উপনীত হ'বৰ কাৰণে মোৰ গাইডেন্স হিচাপে মোক মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যেনেকুৱা ধৰণৰ সহায় আগবঢ়াইছে মানে মোক কৃপা কৰি পেলাই
এইবিলাক পুঁজি আবণ্টন দিয়াৰ কাম কৰিছে মই তেখেতক সদায় ধন্যবাদ দিছোঁ মই তেখেতৰ প্ৰতি মোৰ মানে যিটো কৃতজ্ঞতা মই সেইটো স্বীকাৰ কৰিছোঁ যাৰ কাৰণে আজি মোৰ সমষ্টিত যথেষ্ট মই কাম কৰিব পাৰিছোঁ ইতিমধ্যে বগৰাগ্ৰাম সমষ্টিত ৰাইজে যদি তেখেতক কাম নকৰা উন্নয়নৰ ফালে পিঠি দিয়া ইএম হ'ল বুলি তেওঁলোকে যদি আখ্যাত কৰিব বিচাৰে তেনেহ'লে তো সেইটো ৰাইজৰ বাৰ্ডিক বুলি মই ক'ব খোজোঁ ৰাইজে নিশ্চয় তেখেতৰ কাৰ্যকলাপৰ প্ৰতি তেখেতে যিখিনি কৰিছে সেইটো লৈ পেলাই সন্তুষ্ট হ'ব পৰা নাই আৰু উন্নয়নটো তেখেতে কৰিছে না কৰা নাই ৰাইজে সাক্ষী হিচাপে যিহেতু আছে তেওঁলোকে উন্নয়ন কৰা নাই বুলি যিহেতু কৈছে নিশ্চয় কৰা নাই নহ'লে ৰাইজে কিয় ক'ব গতিকে ৰাইজৰ মনৰ কথা ৰাইজে কৈছে আৰু ৰাইজে সঁচা কথাই কৈছে মিছা কথা কোৱা নাই আৰু সঁচাকৈ ৰাইজে কোৱাৰ দৰে যদি উন্নতিৰ কাম কৰা নাই প্ৰতিনিধি হিচাপে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু সেইটো হ'ব নালাগিছিল সময় এতিয়াও আছে তেখেতে ৰাইজৰ হৈ কাম কৰক উন্নতি হ'ব লাগে কোনো জাতি ধৰ্ম বৰ্ণ এইবিলাক বাছ বিচাৰ নকৰাকৈ সকলো প্ৰান্ততে সকলো গাঁৱতে আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে যাতে কাম কৰে মই ইয়াৰ কাৰণে তেখেতৰ পৰা আশা ৰাখিছোঁ আৰু ৰাইজে কোনো প্ৰকাৰে জাল্লা যন্ত্ৰণাত পৰিব নালাগে অসুবিধাত পৰিব নালাগে এইবিলাকৰ পৰা পৰিত্ৰাণ দিয়াবৰ কাৰণে আমি বিধায়ক বা জনপ্ৰতিনিধিসকলে MCLA হওক EMA হওক চবেই কাম কৰাটো উচিত